এতিয়া ক'ৰবাত যাবলৈ ওলাইছোঁ আমি কাই যাম ক'ত যাম কি কৰোঁ চব দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে তো বলক বলক আমি য'ত আহিম বুলি কৈছিলোঁ এটা মানে বাইদেউৰ ঘৰত আহিছোঁ এতিয়া আহি পালোঁ আৰু বাইদেউৰ ঘৰৰ ভিতৰত আছে তো আমাৰ বাইদেউ গেলেই ভিতৰত মই যাম এতিয়া আপোনালোককো দেখা আৰু কিয় আহিছোঁ চব কৈ আছোঁ তো বলক ভিতৰত যাম এয়া ঘৰত সোমালোঁ এইফালে তো বাইদেউ হাই কাক নহ'লে ক'ব দিছোঁ কাৰ ঘৰত আহিছোঁ আৰু এইফালে মাইনাতো টোপনি যাই আছে আৰু এই বাইদেউ চাহটো লৈছে চাহ খাব লাগে এতিয়া বাবা কি দিছে এই চাহ পায়স লালমোহন ভুজিয়া আৰু এই দুখন লুচিয়ে না পুৰিয়ে দিছে আৰু এতিয়া খাব লাগে বঢ়িয়াকৈ খাই ল'ম ন গাইছ বেলেগৰ ঘৰত আহি ন মাংস বনাব লাগে নহয় দে বাইদেউ এনে মাংস বনাই আছে আজি খাই যাম নিজে বনাই কিনে কেনেকুৱা হয় গাইজ এতিয়া মানে মই কৈ দিছোঁ আহাৰ কাৰণতো এই যে মাইনাজনী দেখিছে তাইৰ মানে আজি জন্মদিন তাৰ কাৰণে ভিনদেউ মই বাইদেউ আহিছোঁ বাকী মানে ডাঙৰকৈ পাতা নাই এই ওচৰৰ খুৰীমাহঁত আহিছিল কেইজনীমান লগতে কেকটোতো থাকবই না সৰু চলি তো এনেকৈ কেক চেক কাটিলে এতিয়া এই খানা ৰেডি আৰু কি ধুনীয়া মাংস আৰু মোক কি থপকৈ দিছি চা গাইজ আলহী না মই আৰু এইপিনে ভাজা মাংসটো বহুত ভাল পাওঁ আৰু এইপিনে মাইনাৰ আৰু এনেকৈ খাই সৰু চলি না আৰু এইপিনে দালি আনিছে সকলোৰে ভাত সাজি লৈছে ইফালে মাংস দিছে ইফালে মাংস আৰু মই ইমানবিলাক মাংস দিছে মাংস খাই ভাল পাওঁ কিন্তু আৰু এতিয়া খাই লৈ যাম আমি বহি লৈছোঁ একদম খাবৰ কাৰণে গোটেই নাখানে অহা নাই খায়ো অহা নাই মই একেলগে বহিছোঁ ভোক লাগছি এতিয়া আমি খানা খাম গোটেইকেইটাই বহি লৈছোঁ আৰু এই মাংস আৰু ভাত বেলেগ একো নাই চিম্পুলকৈ বঢ়িয়াকৈ খাম একেলগে খাৰ সমান ভোক নাই বুলি যে কয় গাইজ এতিয়া আমি খাই লৈ ঘৰত যাব লাগে যিহেতুকে দেৰিও হৈছে বতৰো বেয়া কৰি আহিছে একেটাৰিত তো যাম ভাত খাই কিনে তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ বেলেগ এটা ভিডিঅ'ত ন বাই বাই